নমস্কাৰ। আজি বুধবাৰ 28 জুন। তো আজি এটা বিশেষ দিন। আমাৰ শুৱালকুছি সোণাৰীপাৰাৰ শ্ৰী শ্ৰী বুঢ়া ভাঙাৰা নামঘৰৰ প্ৰতিষ্ঠা দিন। তো এই প্ৰতিষ্ঠা দিনটোত বিভিন্নজনে বিভিন্ন ধৰণে কামত বৰ্তি হৈ আছে। এয়া আমাৰ ছেক্ৰেটৰী আজি শিৱলিংগ স্থাপন কৰা হ'ব। এয়া বহুত আগতে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে আৰু এই দিনটো আমি কেতিয়া পাম। ইয়াক ধুনীয়াকৈ আমি সজাই পৰাই আমি ইয়াক নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণ কৰি উঠিলোঁ। আৰু আজিৰ দিনটো এটা বিশেষ দিন। এই দিনটোত আমাৰ আজি মন্দিৰটো লোৱাৰ লগতে নামঘৰটো লোৱাৰ লগতে আমাৰ শিৱলিংগ স্থাপন কৰা হ'ব। এয়া এখন ফলক, মানুহৰ কিছু অৰিহণা, লগতে চৰকাৰৰ আওপকীয়া বাওপকীয়াকৈ কিছু সাহায্য, কিছু অৰিহণা আছে, যাৰ ফলত আমি ৰাইজৰ কষ্ট, প্ৰত্যেকজন মানুহৰ কষ্ট আৰু বিশেষকৈ নিৰ্মাণ কমিটি, সভাপতি, সম্পাদক, গাঁৱৰ বয়োজ্যেষ্ঠসকলে সকলোৱে মিলি এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছে আৰু এইটো বৰ ধুনীয়া লগা হৈছে। ইয়াক মানে আপুনি চাৰিওফালে চালে গম পাব যে ই এটা বৰ ধুনীয়া এটা পৰিৱেশ আৰু ইয়াক চাবলৈ বৰ মনোমোহা লাগিছে। আজি সকলোৱে মিলি ইয়াত এভাগ প্ৰীতিভোজ খাব। এয়া মন্দিৰৰ লাইটিঙৰ কাম চলি আছে। যদিও বতৰে আমাক লগ দিয়া নাই, আমাৰ বতৰ আজি খুব বেয়া, তাৰ চেগতে ময়ো এপাক এভুমুকি মাৰিলোঁ ভিডিঅ'ৰ জৰিয়তে। আজি স্মৃতি হিচাপে ভাল লাগিল। তো আজিৰ এই দিনটোত, শুভ দিনটোত থাকি আৰু কিছু পৰিমাণে হ'লেও ইয়াত সহযোগ কৰি আৰু লগতে এই চেগতে মই এটা গুগলত পইণ্টাৰ, সেই সময়তে পইণ্টাৰ বনোৱাৰ কাৰণে চেষ্টা কৰিলোঁ বুঢ়া ভাঙাৰা নামঘৰ, শ্ৰী শ্ৰী বুঢ়া ভাঙাৰা নামঘৰেৰে। যিহেতু ইয়াৰ মোৰ কিছু পৰিমাণে অলপ জ্ঞান আছে, জ্ঞানখিনি আজি অলপ ব্যৱহাৰ কৰিলোঁ। তো গুগলত পইণ্টাৰটো বনোৱা হ'ল, ঠিকমতে হৈছে, পিছত চালোঁ হৈছে ঠিকমতে। তো এইটো পইণ্টাৰটো অহাৰ পিছত মোৰ মেইললৈ এটা নটিফিকেশ্যন আহিলে যে পইণ্টাৰটো ঠিকমতে হৈছে, এম্প্ৰুভিং মেপ। তো মই লগে লগে ইয়াৰ লিংকটো, মোক লোকেশ্যনটো আমাৰ ওচৰৰে ভাইটি এজনৰ ওচৰত পঠাই দিলোঁ। ক'লোঁ যে কোনোবা আহিব বিচাৰিলে বা আপোনালোক যদি আহিব বিচাৰে, বিশেষকৈ শুৱালকুছিৰ বাহিৰৰ, যে এই বুঢ়া ভাঙাৰা নামঘৰটোৰ এটা দৰ্শন কৰোঁ, তেতিয়া আপোনালোকে এই পইণ্টাৰ গুগল মেপত ইয়াক বিচাৰিলে পাব। এখন পুৰণা কিছু স্মৃতি, পুৰণা নামঘৰটো আমি দেখাত, সেইদিনাখন আমি নিৰ্মাণ কাৰ্যৰ আগদিনাৰ কিছু ফটো, সেইদিনাখন নিৰ্মাণ কাৰ্যৰ দিনাখন এখন ফটো, সেইদিনাখন আমি অলপ প্ৰীতিভোজ খাইছিলোঁ। এয়া একাংশ এটা চানেকি এটা ৰাতি লোৱা এখন ফটো। এয়া আজি পূজা ৰাতিপুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে। বিভিন্নজনে বিভিন্ন ধৰণে বিভিন্ন ভাগত কাম কাজ কৰি আছে। তো ভাল লাগিলে বহুত। আজি মানে মনটো বহুত সাহস দৈতা মোৰ। দৈতা ওচৰৰে বয়োজ্যেষ্ঠসকলৰ লগত। এয়া মোৰ জ্যোতিষ খুৰা মৰমৰ, তেখেতক বহুত ভাল পাওঁ। আৰু এয়া নিপন দা ওচৰৰে আমাৰ। তো আজি আৰম্ভ হ'ল, মানুহবিলাকে সেৱা লৈছে, সেৱা লৈ আশীৰ্বাদ ল'ব। আশীৰ্বাদ লোৱাৰ আকৌ হোমো পূৰা হৈছিলে, তাৰে হোমৰ একাংশ দৃশ্য মই আপোনালোক দেখালোঁ। যিহেতু ইয়াক মাংগলিক কাৰ্য হিচাপে পৰিগণিত হৈছে আৰু ইয়াক আমি কৰিছোঁ, তো ইয়াত এইটো কৰিলে আৰু বেছি পবিত্ৰ আৰু বেছি ভাল যেন লাগিছে আৰু বহুত ভাল লাগিছে আজিৰ দিনটোত। লগতে আশীৰ্বাদ দিছে দেৱে। এয়া আমি পুষ্পাঞ্জলি ল'ব ধৰিছোঁ। পুষ্পাঞ্জলিত দেৱে চাইল চুটিয়াই আমাক আশীৰ্বাদ দিছে। পাৰাৰ উন্নতি হওক, সকলোৰে উন্নতি হওক, সকলোৱে ভালে কুশলে থাকক, বেমাৰ আজাৰ নহওক, পবিত্ৰ মনেৰে থাকক। এয়া কণ কণ ল'ৰা ছোৱালী, আইসকলৰ একাংশ। তাৰপিছত এনেকৈ মই ওচৰৰে আমাৰ গঞা ৰাইজৰ মন্দিৰৰ ভিতৰৰ দৃশ্য। এয়া মোৰ
মাজনী উন্নতি আৰু মোৰ সহধৰ্মণী এয়া বয়োজ্যেষ্ঠসকল এয়া বুঢ়া ভাঙাৰা নামঘৰ শেষত আকৌ এবাৰ সবাৰ সিদিনত ঠাকুৰ শ্ৰী শ্ৰী বুঢ়া ভাঙাৰা নামঘৰ জয় বুঢ়া ভাঙাৰা নামঘৰ